আহকচোন বাইদেউ আহক, ভিতৰে ফিলে আহক আৰু চাই যাওক, চাবলৈ পইচা নালাগে বাইদেউ আহক। ডায়মণ্ড চেণ্ডেল, লেডিজ চেণ্ডেল 100 টাকা, 120 টকা আৰু 150 টাকা। ভিতৰে ফিলে আহক আৰু চাই যাওক। সো ওকে গাইজ, আৰু যেতিয়াকৈ পূজা আহিল দুৰ্গা পূজা, চলিক লাগে জোতা মোজা, বাপেকক লাগে লাদেনৰ দাড়ি, লাদেনটো নাই, লাদেন মৰিল, আৰু তিক লাগে ৰঙা শাড়ী। চ' মোক দাড়ি নালাগে, দাড়ি আছে এইখিনি যথেষ্ট, আৰু চব চুলি তুলি কাটি ল'লোঁ। আৰু এতিয়া ল'ব আছে কাপোৰ। হয়তো আপোনালোকে কাপোৰ লৈ ৰেডি, আৰু 2 বছৰ আপোনালোকে দুৰ্গা পূজা ভালদৰে চাব পৰা নাই, উদযাপন কৰিব পৰা নাই, আৰু এইবাৰ চৰকাৰে পূৰা নিয়ম বান্ধি দিছে, তাৰে মাজতে ভালদৰে দুৰ্গা পূজা উদযাপন কৰিব পাৰিব। আৰু আপোনালোকে হয়তো কাপোৰ চাপোৰ লৈ ৰেডি আৰু পূৰা ফুল জোচ, ফুল এক্সাইটেড ন। আৰু এতিয়া গৈ আছোঁ কাপোৰ ল'ব, পূজাৰ কাপোৰ ল'ব, যিহেতুকে বছৰৰ মূৰত এবাৰ আহে পূজাখন, আৰু সৰুৰ পৰাই মানে কাপোৰ লৈ আহিছোঁতো, কম দামী হওক বা দামীয়ে হওক, সেইটো বেলেগ কথা। নতুন কাপোৰ পিন্ধি কিনে পূজাখন চাব যাব পাৰিলে অলপ ভাল লাগে মনটো। চ' আমিও আজি কাপোৰ ল'ব গৈ আছোঁ মনালিছাৰ লগত, দুয়ো আজি কাপোৰ কিনিম। চ' বলক, ছাৰ সীমান্ত নাই, মই সীমান্ত, আৰু আপোনালোকে চাই আছে দাস বাই ব্লগ। চ' লেটছ ষ্টাৰ্ট এ ভিডিঅ'। চ' গাইছ, আহি পালোঁ বেলতলা বজাৰ, আৰু ইয়াতে বাইকিং কৰি ল'লোঁ, আৰু এইফালে মনালিছা, আৰু এতিয়া কাপোৰ কিনিব লাগে, ফুল জছ কাপোৰ, পূজা কাপোৰ বলক। আৰু গাইছ, কাপোৰ কিনাৰ আগতে মাস্ক এখন কিনি ল'লোঁ, আৰু মানুহ চাওকচোন, শুনিছোঁ বোলে কৰোণা আকৌ আহিছে। চ' মাস্ক এখন কিনি ল'লোঁ, আৰু এইফালে মনালিছে মাস্ক মাৰি আছে, আৰু আপোনালোকেও মাস্ক মাৰি থাকিব এই ভিৰত, মানে মোৰ ভয়ে লাগি গৈছিলে। চ' মাস্ক এখন কিনি ল'লোঁ, আনিব পাৰি, আৰু মাস্ক মাৰি ল'লোঁ, তোমাৰ আগতে চাব লাগিব। আৰু এটা কথা কি গাইছ, বেলতলা বজাৰত মনালিছাৰ কাপোৰ বিচাৰি মানে আগতে যিবোৰ মানে কাপোৰ মই কিনিছিলোঁ, মানে একদম মাথা খাৰাপ হৈ যায়। যদি ক'ৰবাত পাওঁ পইচা নিমিলে, আৰু যদি ক'ৰবাত ভাল লাগে ইয়াৰ লগত নিমিলে। চ' এতিয়া গৈ আছোঁ এখন দোকানত, তাত চাওঁ। গাইছ চাওক, উমা পৰিবাৰত আছোঁ, ইয়াতে কাপোৰ চাওঁ মনালিছাৰ। বহুত কেইখন দোকান চালোঁ, এতিয়ালৈকে পোৱাই নাই। ইয়াতে পাওঁ নাপাওঁ চাওঁ ৰ'ব। ভাল লাগিছে না গাইছ? মনালিছাৰ কাপোৰ বিচাৰি আছোঁ, পোৱাই নাই ৰ'ব, একদম মাথা খাৰাপ হৈ গৈছে। মোৰ চাওঁ ৰ'ব, মোৰ আৰু মই যিটো পিন্ধি আছোঁ ইয়াৰ পৰাই লোৱা আছিলে এইটো। কিমান হ'ব দিয়া দামটো? एक 60 है, एक 50 होगा, 150। और अगर कुछ लूज या ये हो जाए तो अरे नलो गाइस, মোৰ শ্বপিং কৰা হৈ গ'ল। মনালিছাৰ বিচাৰি হাবাতৰি খাই গ'লোঁ। ভিডিঅ' কৰা নাই আৰু ইমান ভিৰ, বাপৰে বাপ। আৰু কেতিয়াও মানে কি সময়ৰ মূৰলৈকে ৰৈ নাথাকোঁ, আগতীয়াকৈ বজাৰ কৰি ল'ব লাগে। গাইছ, আহি গ'লোঁ বেলতলা তিনিআলিত থকা ওম ফেশ্বন। এইখন এখন বহুত জনপ্ৰিয় দোকান বেলতলাৰ, আৰু ইয়াতে চাৰ্ট এটা লওঁ আৰু সোনকালে যাব লাগে। দামটো কিমান আছিল? 1200, 1199। 10% ডিছকাউণ্ট আছে দিয়া। এইটো দি দিয়া, এইটো দি দিয়া, এইটো জাপি কিনে দি দিয়া, এইটো লৈ লওঁ। গাইছ, মই চাৰ্ট এটা লৈ ল'লোঁ। মনালিছাক বিচাৰি পোৱাই নাই। গাইছ, আপোনালোকে আহি যাব ওম ফেশ্বনত, পুৰা নতুন কালেকশ্যন আছে, আৰু মই ইয়াৰ পৰাই লওঁ। বলক, তোমাৰ কালি কিনিব লাগিব। হ'ল গাইছ, পূজাতো কাপোৰ ল'লোৱে। ইফালে মনালিছাৰ নহ'ল, আমি কালি ফেঞ্চি বজাৰ যাম ন? ফেঞ্চি বজাৰত যাম, মানে বহুত ভিৰ, কাপোৰ পাইছোঁ যদিও মানে চকুত লগা নাই। ত' এতিয়া আমি মানে দামী কাপোৰে মিলা নাই। ত' ফেঞ্চি বজাৰত যাইছা, তাতে কমত অলপ পাব পাৰোঁ, যদি নাপাওঁ আৰু নাই, আৰু ল'বতো লাগিবই ন। মই ল'লোঁ, আৰু আপোনালোকক এতিয়া কালি ৰাতিপুৱা লগ পাইছোঁ। The next morning. চ' গাইছ, আহি পেলাই আমি ফেঞ্চি বজাৰ, এইফালে চাওক ব্ৰহ্মপুত্ৰ নদী, আৰু আমি এতিয়া কাপোৰ কিনিব যাই আছোঁ এইফালে। আৰু এইটো গলিৰে গ'লে পুৰা কাপোৰে এইফালে যাম। আপোনালোকে ফেঞ্চি বজাৰত থকা থানাখন আগতে যিটো গলি গৈছে, সেই গলিৰে গৈ আছোঁ। আৰু এইফালে যিমান যায় আপোনালোকে কাপোৰে। আৰু মনালিছাৰ কাপোৰ
হাই চেণ্টাৰ কিনি আছে ন চেণ্ডেল পিন্ধি এই জোতা পিন্ধি যাম এই ঠিক আছে ভাই এইসব প্যান্টে লেগেছে ঘুরে লাগে একটু আছে চাবতো লাগিব না শেষ হবে না বাক্স লাগবে যা গাইজ জোতা লৈ ল'লো আৰু মনালিছাৰ কাপোৰ বিচাৰিছোঁ পোৱাই নাই ৰ'ব এইফালে কাপোৰ পোৱাই নাই 200 का माल 100 গাইজ চাওক ফেঞ্চি বজাৰত কাপোৰ বিচাৰি বিচাৰি মনালিছাৰ পানী পিয়া লাগি গ'ল আৰু লাগিবই দিয়কচোন আৰু লেডিছৰ লগত আহিলে এই প্ৰব্লেম পচন্দ নহয় শেষত পালোঁ দিয়ক কিবাকে মই এনে চিলাব লাগিব এইটো আৰু এইটো ভালে লগা নাই অকল এইটোৱে ভাল লাগিছে এইটো ছেটতে দিছে না এইটোৱে ভাল লগা নাই বলা 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 চ' অ'কে গেছ বজাৰৰ পৰা ওলালোঁ কিবাকে আৰু ভিডিঅ' কৰা নাই কাৰণ বহুত গৰম ভিডিঅ' চিডিঅ' কৰিলে কি ক'ম আৰু কিবাকে মানে বজাৰখিনি কৰিলোঁ দেখাটো পালে আৰু এতিয়া বঢ়িয়া এটা সুন্দৰ ঠাইত আছোঁ চাওক এইটো লাচিতৰ মূৰ্তি বনাই আছে আৰু এয়া উত্তৰ গুৱাহাটীত যোৱা মানে দলং বনাই আছে এয়া চাওক দলঙৰ কাম চলি আছে আৰু এইফালে মনালিছাই কি খাই আছা এইটো কি হয় আইচক্ৰীম আৰু মনালিছাই ইয়াৰ নামটো নাজানে এতিয়া বঢ়িয়াকৈ কাপোৰ চাপোৰ হৈ গ'ল আৰু এতিয়া পূজা চাব যাব লাগে ত' এইখিনি আছিলে আজি ভিডিঅ'টো আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু এতিয়া কিবা এটা খাব লাগে মানে ভাত খাই অহা নাই ৰাতিপুৱা আহিছোঁ মানে কাপোৰ কি জানেনে কাপোৰ আগতীয়াকৈ ল'ব লাগে পূজাৰ একদম সময়লৈকে থাকিলে মানে যিটো কাপোৰৰ দাম 200-300 সেইটো 1000 টকা কৰি থৈ দিয়ে ইয়াৰ কাৰণে আমি বেলতলাত নল'লোঁ কাপোৰ ইয়াতে আহিলোঁ ইয়াতে অলপ কমতে পালোঁ লৈ ল'লোঁ মনালিছা খুচ না হেপী চ' আপোনালোকৰ গোটেই হেপী নহয় হা গোটেই হেপী নহয় নেকি চ' এইখিনিয়ে আছিল ভিডিঅ'টো আমি এতিয়া গোলা খাই আছোঁ গোলা তামান টেষ্টি কেইটা খালি আগতে এটা খাই ল'লি দেখোন এইটো 2 নম্বৰ